নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত আমাৰ সমাজৰ কিছুমান ভণ্ড বাবাৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। এতিয়া প্ৰথম কথা হ'ল, যোৱাকালি আমাৰ ইণ্ডিয়াই পাকিস্তানৰ লগত বৰ ধুনীয়াকৈ জিকিলে। তাৰ কাৰণে মোৰ এই ভিডিঅ'টোৰ তৰফৰ পৰা তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আৰু ভালকৈ খেলক আৰু চেম্পিয়নছ ট্ৰফিটো তেওঁলোকে জিকক আৰু লগতে 2027 যিটো ৱৰ্ল্ড কাপ হ'ব তাতেও তেওঁলোকে জয়লাভ কৰক, সেইটোৱে মই বিচাৰোঁ। এতিয়া মূল কথাটো হ'ল, সংবাদ মাধ্যমত কেইদিনমান আগতে এজন বাবা বৰ চৰ্চিত হৈ আছিলে। তেওঁৰ নাম হৈছে ITI বাবা। তেখেতে ঘৰ এৰি গুচি আহিছিলে। তো গতিকে তেখেতৰ নাম হ'ল ITI বাবা আৰু তেখেতে কৈছিলে যে পাকিস্তানৰ লগত আমাৰ টীম ইণ্ডিয়া বৰ বেয়াকৈ হাৰিব। এতিয়া প্ৰথম কথা হ'ল, তেখেতে যিটো কথা কৈছিলে যে ইণ্ডিয়া হাৰিব, তো ইণ্ডিয়াটো জিকি গ'ল। তাৰমানে কথাটো কি হ'ল, তেওঁৰ ভৱিষ্যতবাণীটো নফলিল। এতিয়া মই এইটো কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে এই বাবা, সাধু, কিবা কিবি এইবিলাকৰ কথা একদম বিশ্বাস নকৰিব। মন্ত্ৰ বিশ্বাস কৰিব পাৰি, মন্ত্ৰ মই নিজেও বিশ্বাস কৰোঁ। গতিকে এই বাবাজীবিলাক বিশ্বাস নকৰিব। কালি একচুৱেলি ময়ো ভয় খাই আছিলোঁ। যেতিয়া নিউজটো পালোঁ যে ITI বাবাই এনেকৈ ক'লে, তেতিয়া ময়ো ভয় খাই আছিলোঁ যে সঁচাকৈ হাৰিব নেকি। পিছত যেতিয়া ইণ্ডিয়া টীমৰ ৰাণৰ গতিটো চালোঁ, তেতিয়া গম পালোঁ যে অভিয়াছলি জিকিবই। গতিকে আপোনালোকে এইবিলাক একদম বিশ্বাস নকৰিব, কাৰণ এইবিলাকে সমাজখন বিপথে পৰিচালিত কৰে। মই নিজে ভয় খাই আছিলোঁ কালি যে সঁচাকৈ হাৰি যায় নেকি। গতিকে এইবিলাক কথা আপোনালোকে একদম বিশ্বাস নকৰিব। মন্ত্ৰটো বিশ্বাস কৰিব পাৰি, মন্ত্ৰ মই নিজেও বিশ্বাস কৰোঁ। গতিকে মায়ঙৰ যিবিলাক মন্ত্ৰ আছে বা কিবা কিবি, মায়ঙটো এতিয়াও বিখ্যাত বাৰু, যদিও আগৰ দৰে প্ৰভাৱ নাই, তথাপি এতিয়াও বিখ্যাত। মায়ঙৰ বস্তুবিলাক বিশ্বাস কৰিব পাৰি, কিন্তু এই ৰাস্তাই ঘাটে ঘূৰি ফুৰা এই বাবাজী, সাধু, কিবা কিবি এইবিলাক একদম বিশ্বাস নকৰিব, কাৰণ এইবিলাকে সমাজখনটো বিপথে পৰিচালিত কৰেই। মানে কিছুমানক এনেকুৱা দেখা যায় যে ঘৰত সোমাই কিনে বস্তু পাতিও লুটপাট কৰি লৈ যোৱা দেখা যায়। গতিকে এইবিলাকৰ পৰা একদম সাৱধান। আৰু অসম চৰকাৰেও এই ক্ষেত্ৰত অলপমান ব্যৱস্থা ল'ব লাগে একচুৱেলি, নহ'লে বৰ ডাঙৰ ঘটনা হৈ যাব কেতিয়াবা। কাৰণ দেখা দেখি কালি তেওঁলোকৰ যিটো ভৱিষ্যতবাণী আছিলে সেইটো নফলিলেই। তো গতিকে এইবিলাকক আপোনালোকে একদম বিশ্বাস নকৰিব। আৰু ইয়াৰ আগতেও এজন বাবাজীয়ে কৈছিলে যে 2023 আমাৰ ইণ্ডিয়াই ৱৰ্ল্ড কাপ জিকিব, কিন্তু নিজিকিল। গতিকে এইবিলাক আপোনালোকে একদম বিশ্বাস নকৰিব। দৰকাৰ হ'লে আপোনালোকে হিলিং কৰক, হিলিঙৰ ব্যৱস্থা আছে, ৰেকি হিলিং, কিবা হিলিং, এনেকুৱা ব্যৱস্থা আছে, হিলিং কৰিব লাগে। কিন্তু এই মানে বাবাজী, কিবা কিবি এইবিলাক একদম বিশ্বাস কৰিব নালাগে। বৰ মানে সমস্যাত পৰি যোৱা যায় এইবিলাক। গতিকে মই মোৰ এই ভিডিঅ'টোৰ তৰফৰ পৰা টীম ইণ্ডিয়াক আকৌ এবাৰ ধন্যবাদ জনালোঁ। তেওঁলোকে ভালকৈ খেলক আৰু 2027 যিটো ৱৰ্ল্ড কাপ হ'ব তেওঁলোকে তাত জয়লাভ কৰক। লগতে চেম্পিয়নছ ট্ৰফি বা টেষ্ট ক্ৰিকেট, ওৱান ডে যিবিলাক খেল হৈ আছে তেওঁলোকে ক্ৰমাগতভাৱে জয়লাভ কৰক, মোৰ সেইটোৱে আশা। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।